হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি আমি ফুৰিবলৈ যাম চাহ বাগানৰ মাজে মাজে। ঘৰত বহি বহি বৰ হৈ গৈছোঁ, সেয়ে ভাবিলোঁ অলপ ওলাই যাওঁ। লগৰটোক ফোন কৰিলোঁ, সি তাৰ বাহনখন লৈ ওলাই আহিলে। মোৰতো এনেও বাহন নায়েই নিজৰ, সেয়ে তাৰ লগতে উঠি আহিলোঁ। চাহ বাগানৰ মাজে মাজে অলপ ঘূৰিলোঁ। মুকলি ঠাই তেনেধৰণে নিজকে ব্যস্ত কৰি ভাল লাগে। মই খুব ভাল পাওঁ এনেকুৱা পৰিৱেশ। আপুনিও চাগে ভাল পায়। চাওঁ আহকচোন দিনটো কেনেকৈ পাৰ কৰিলোঁ, সময়খিনি কেনেকৈ পাৰ কৰিলোঁ, ক'ত কেনেকৈ ঘূৰিলোঁ। ৰাস্তাবোৰ বহুত বেয়া হৈ আছে, বোকা হৈ আছে। প্ৰায় 14 দিন একেৰাহে বৰষুণ দি থকাৰ কাৰণে বহুত বোকা হৈছে, যাবলৈ বহুত অসুবিধা হৈছে। আপোনালোকৰ ঘৰৰ ওচৰত যদি বাগান আছে তেন্তে আপোনালোকে জানিবই বাগানৰ মাজৰ ৰাস্তাবোৰ কেনেকুৱা। ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এনেধৰণে বাগানৰ মাজত ক'ত কি কৰিলোঁ, পগলাৰ নিচিনাই ঘূৰি ঘূৰি দুয়োটাই কি কৰিলোঁ, ক'ত ঘূৰিলোঁ, কেনেধৰণে সময়বোৰ পাৰ কৰিলোঁ। মই এনেধৰণৰ পৰিৱেশবোৰ বৰ ভাল পাওঁ। এনেধৰণে নিজান পৰিৱেশত নিজকে ব্যস্ত কৰি খুব ভাল লাগে। নিজান পৰিৱেশত নিজকে ব্যস্ত কৰি ৰাখিলে মাইণ্ডটো বহুত ফ্ৰেছ লাগে। সেয়েহে মই বহু সময় ইয়াতে থাকিলোঁ। সেইজনে বাগানৰ মাজত অকলে অকলে কি কৰিছিলে তেওঁহে জানিব আৰু। বাগানৰ কাষত থকা মানুহবোৰৰ এটাই সুবিধা হয় আৰু নিজৰ পইচা খৰচ কৰি টয়লেট বনাব নালাগে আৰু ঘটিটো লৈ বাগানৰ মাজত বহি দিলেই হয় আৰু। এইটো এটা বৰ বেয়া অভ্যাস। আমি য'তে ত'তে শৌচ পেচাব কৰিব নালাগে। ই আমাৰ কাৰণে বহুত অপকাৰী। ইয়াৰ পৰা পৰিৱেশবোৰ বৰ বেয়া হয়। চৰকাৰে এটা ভাল আঁচনি লৈছিলে, চৰকাৰী টয়লেট দিছিলে। এইটো এটা ভাল আঁচনি। এনে ছিঙি গ'লে হয় নেকি পাতটো? আমাৰ যেনেকা পিস্ত্ৰিত আছে তেনেকা পাতটো ছিঙিব লাগে ন? যিমানো ছিঙিলে আমি বুঢ়াটো নাহে আমাৰ ঘৰত। এইটো কেনেকৈ মানে আপোনালোকে কি চিষ্টেমত পায় এইটো? এইটো আমি এতিয়া আমাৰ 205 টকাকৈ হৈছে আমাৰ হাজিৰা। এইটো হাজিৰা আমি দিনে 25 কেজি দিয়ে প্ৰায়। হাজিৰাটো পাত পইচা নাকাটে, পাত পইচা নাপায়। তেতিয়া পূৰা হাজিৰাটো পাব লাগিব। আৰু পাতটো আমাৰ 25 কেজি নহ'লে যে আমি কমাই পাম 200 টকা। 200তকৈও কম পায় ন? 25 কেজি হ'বই লাগিব মানে? হ'বই লাগিব গোটেই দিনটো। এইটো আমাৰ হাজিৰা পাত হয়। পাতটোৰ ওপৰত গ'লে আমি এইটো 1-2 টকাকৈ বেছিকৈ পাম। এইটো ভৰ্তিকৈ কিমান কেজি হয়? এইটো আমাৰ কিমান হ'ব এইটো দেখিব লাগিব। 8 কেজি হয়, 5 কেজি হ'ব। এনেই আইডিয়া নাই কিমান হয় মানে মোনাটোত? মোনা এইখন পাত এতিয়া আমাৰ 4 কেজিও হোৱা নাই। এইখন আমাৰ এই পাচিটো যে পূৰা ভৰ্তি হৈ গ'লে সম্ভৱ 10 কেজি, 8 কেজি, 9 কেজি এনেকৈ ওলায়। পাতটো হোৱাইট নাই নহয়, এইটো জংলীহে। এইটো কাটিং কৰা পাত নহয়। ঠিক আছে দিয়ক, লাগি থাকক। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানখিনি আছিলে। ভিডিঅ'টো চাই যদিহে ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাই আছোঁ নেক্সট ব্লগত। তব তক চায়োনাৰা।